নমস্কাৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক মই দেখাব লৈছোঁ, দেখিছে নহয়, এটা চচপেনত কিছুমান পাত ধুনীয়াকৈ উতলাইছোঁ। এইখিনি আচলতে শুকান পাত, ইয়াৰ কেঁচা পাত হ'লেও হ'ব। ভালদৰে 1 লিটাৰ পানীত কমচে কম ধৰক 1 পোৱামান পাত দি পানীখিনি ভালদৰে উতলাব লাগে। যেতিয়ালৈকে পানীখিনি 1 লিটাৰ পানীটো শুকাই পিনে উতলি শুকাই আধা লিটাৰ নোহোৱালৈকে ভালদৰে উতলাব লাগে। আৰু ইয়াত কি পাত দিছোঁ আৰু ইয়াক কেনেকৈ কি ব্যৱহাৰ কৰিম ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ থাকিল। এইটো ছাগলীৰ বাবে খুবেই ভাল ঘৰুৱাভাৱে, এইটো ভিডিঅ'টো শেষলৈকে চাওক। অকল ছাগলী বুলিয়ে নহয়, গৰু ম'হ আদি কৰি বস্তুটো ইউজ কৰিব পাৰে। উতলাৰ পিছত পানীখিনি ভালদৰে ঠাণ্ডা হ'ব দিব লাগে। একেবাৰে ঠাণ্ডা নোহোৱালৈকে এনেকৈ ৰাখক। ৰখাৰ পিছত ইয়াক কি কৰিব, ভালদৰে পানীখিনি এখন চেকনি বা কাপোৰত দি ভালদৰে পানীখিনি চেকি ল'ব, যাতে অকল পানীখিনি যায় আৰু পাতৰ কোনো অৱশিষ্ট যিখিনি আছে সেইখিনি নাযায়। ধুনীয়াকৈ এনেকৈ চেকি ল'ব। মই চাকনি এনেকৈ চেকি লৈছোঁ। ইয়াৰ শেষ পানীখিনি যিমান থাকে গোটেইখিনি ভালদৰে চেকি ল'ব, আৰু যিখিনি পাতৰ অৱশিষ্ট থাকি যাব সেইখিনিকো আপুনি ভালদৰে এনেধৰণে চেপি পিনে ৰসটো উলিয়াই সেইখিনি পানীও চেকনিত ধুনীয়াকৈ চাকি লৈ ল'ব। লোৱাৰ পাছত কি কৰিব, এই পানীখিনিক এটা সৰু স্প্ৰে বটল, যেনে মই আপোনাৰ এই স্প্ৰে বটলটো লৈছোঁ, এনেকৈ স্প্ৰে বটলত ভৰাই ল'ব। কাৰণ স্প্ৰে কৰিলে বস্তুটো ধুনীয়াকৈ ছাগলী বা গৰু ম'হৰ গাত ধুনীয়াকৈ দিব পাৰি। আৰু ঢালি দিলে কি হ'ব, আপোনাৰ পানীখিনি বেছিভাগ নষ্ট হ'ব। ছাগলী গৰুৰ গাত পৰি পিনে গোটেই পানীখিনি বাগৰি আপোনাৰ নষ্ট হ'ব। ধৰক আপুনি এনেকৈ স্প্ৰে বটলত ল'লে ধুনীয়াকৈ তেহেঁতৰ গাত স্প্ৰে কৰি দিলে ধুনীয়াকৈ গোটেই গাত ভালদৰে লাগি যাব, আৰু আপোনাৰ অনিষ্ট কম হ'ব, মানে নষ্ট কম হ'ব। সেইবাবে এনেকুৱা ধৰণৰ স্প্ৰে লৈ ল'ব। স্প্ৰেটো লৈ ধৰক এয়া মই 1 লিটাৰ পানীত, মোৰ বেছি নাই, মই সেইটো কাৰণে 1 লিটাৰ পানীত সিমানখিনি বনাইছোঁ। আধা লিটাৰমান পানী হ'লগৈ শুকুৱাই পিনে। আপোনালোকৰ যদি বেছি থাকে তো বেছিকৈ ল'ব সেইটো অনুপাতে। তাৰপিছত ঘৰত থকা সৰু ছাগলীৰ পৰা আৰম্ভ কৰি ডাঙৰ ছাগলী চবকে এই বস্তুটো এনেকৈ ধৰণে স্প্ৰে কৰি দিব। ইয়াত দেখিছে, একদম পাৰিলে সৰু ছাগলীবোৰ ধৰক স্প্ৰে কৰিলে ভাল। ধৰি ধুনীয়াকৈ আপুনি একদম ওপৰে তলে একদম ধুনীয়াকৈ স্প্ৰে কৰি দিব। আৰু এইটো ধৰক সিহঁতৰ মুখে চুখে লাগিলেও কোনো অনিষ্ট নহয়, হানি নকৰে। এই যোনটো বস্তু বনালোঁ আজি, সেইটো এনেকৈ স্প্ৰে ভালদৰে কৰি দিব। যিমান ছাগলী গৰু ম'হ যিয়ে নাথাকক এনেকৈ ধুনীয়াকৈ স্প্ৰে কৰি দিব। স্প্ৰে কৰিলে কি হয়, পানীখিনি ধুনীয়াকৈ নিগৰি পূৰা ছালৰলৈকে তেহেঁতৰ লাগে। আৰু ঢালি দিলে কি হ'ব, য'ত ঢালিব তাৰ পৰা যথেষ্ট নষ্ট হ'ব, আপোনাৰ মাটিত পৰি যাব। এনেকৈ স্প্ৰে কৰিলে আপোনাৰ নষ্ট কম হ'ব, ছাগলীৰ গাত দেহত পূৰা ভালদৰে লাগি যাব। আৰু ধুনীয়াকৈ ভালদৰে এনেকৈ ডাঙৰ সৰু ছাগলী গৰু ম'হ যি আছে চবৰ গাত এনেকৈ এই বস্তুটো স্প্ৰে কৰি দিব। ইয়াত মই কি কি ব্যৱহাৰ কৰিছিলোঁ সেইটো কৈ দিছোঁ। ইয়াত মই ঘৰুৱাভাৱে প্ৰাকৃতিকভাৱে যিটো পোৱা যায়, ইয়াত ব্যৱহাৰ কৰিছোঁ মই নিমপাত। কিছুমানে এবিধ আছে খোৱা নিম, ঘোঁৰা নিম নে মহানিম কিবা নাজানো, সেই যিকোনো নিম হ'লেই হ'ল, নিমপাত হ'লেই হ'ল। নিমপাত ইউজ কৰিব। শুকান পাত বা কেঁচা পাত যি হওক, কেঁচা পাত হ'লে আপুনি অলপ থেতেলাই পিনে পানীত এনেকৈ দি উতলাব, আৰু শুকান পাত হ'লে এনেকৈ ধৰক মোহাৰি দিলেও হয়। দিয়াৰ পিছত ইহঁতক ৰ'দত দিব। ৰ'দ দিয়াৰ দিনাখনে স্প্ৰে কৰিব, কাৰণ ঠাণ্ডা বতৰত নকৰিব, তেতিয়া ছাগলীয়ে ঠাণ্ডা নাপায়। এনেকৈ সপ্তাহত 1 দিন বা 2 দিন কৰিব। কৰিলে কি হয়, ছাগলীৰ গাত ধৰক চিকৰা, ওকণি, উফি, মহ বা ছাগলীৰ যিকোনো চৰ্মৰ ৰোগ, ছালৰ বেমাৰ নহয়, আৰু ছাগলীবোৰ পৰিষ্কাৰ হয়। সপ্তাহত পাৰিলে 1 দিন কৰিলেও যথেষ্ট। এনেদৰে কৰিলে ছাগলীবোৰৰ ছাল আৰু নোম ভাল হৈ থাকে, সুস্থ হৈ থাকে। এইটো ঘৰুৱাভাৱে এই ধৰণে কৰক, ছাগলীবোৰ সদায় সুস্থ আৰু সবল আৰু ধুনীয়া হৈ থাকিব।